1 নম্বৰ কোৱেশ্চনটো হৈছে কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল? উত্তৰ 1950 চনত। 2 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? উত্তৰ গোৱালপাৰা জিলাৰ মৰনৈত। 3 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ মৰাপাটৰ কল কাৰখানা ক'ত আছে? উত্তৰ নগাঁৱৰ শিলঘাটত। যদি আসাম এক্সাম কেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। 4 নম্বৰ কোৱেশ্চনটো হৈছে ৰাসায়নিক কল কাৰখানা অসমৰ ক'ত আছে? উত্তৰ নামৰূপত। 5 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ ক'ত চূণ শিলৰ কাৰখানা আছে? উত্তৰ বোকাজানত। 6 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ একমাত্ৰ ডাঙৰ বিমানবন্দৰটোৰ নাম কি? উত্তৰ লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰ। 7 নম্বৰ কোৱেশ্চনটো হৈছে গুৱাহাটী কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1901 চনত। 8 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। 9 নম্বৰ কোৱেশ্চনটো হৈছে অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। 10 নম্বৰ কোৱেশ্চনটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা।